কবিতাটা গা। ঠিক আছে স্যার, গাইছোন তেতিয়া। তুমি মোলা খাই পাতিছিলা পহেলিকা, পাতৰ গোন্ধত ৰুমটো সলনি কৰি দিছিলা। যেতিয়া তুমি হাঁহি মনেৰে মনে মনে বহি আছিলা, নিজে গোন্ধ সহিব নোৱাৰি কৈছিলা, কোৱা কোৱা কোনে পাৰিছা। তেতিয়া এনে লাগিছিল যেন পাতৰ গোন্ধত ৰুমটোত থকা মহ মাখিবোৰ আত্মহত্যাৰ কৰো কৰো অৱস্থা। মিছা নামাতিবা পহেলিকা, তুমি মোলা খাইছিলা আৰু মিহি মিহি মাতেৰে তুমি কৈছিলা, কোৱা সঁচাকৈ কোৱা, বৰ গোন্ধাইছে, কোনে পাতিলা পহেলিকা, তুমি মোলা খাইছিলা। और नहीं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना। 12টা এটা বজাত ভূমিকম্প আহি আছে, আপুনি গম পায় নে? ভূমিকম্প কালি মই মোবাইলত হোৱাটছএপত কথা পাতি আছো, 12টা বজাত কথা ক'ব আহিছে। কালি 12টা বজাত ভূমিকম্প নাই অহা। মোৰ মতে নাই অহা। তেতিয়া খুৱাই কিয় বোলে যে 12টা এটা বজাত ভূমিকম্প অহা গম পালে চুপচাপ শুই থাকিব বুলি। ভিডিঅ'বোৰ যদি চাই ভাল পায় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।